আমি গৰমত থাকিব নোৱাৰে লাইন চাইন নাই গছডাল তলত বহোগে ৰ ৱাও এইটোচোন আমাৰ বাবলো টোপনিতোন ক'বই নোৱাৰি ৰ বাপেকে দি আছো তোক এই কোন এই বালৰ ৰমেশ পয়াৰ লগত তইহে দেখিছ না মই শুই আছো কি সোমাই দিছ কাণত এই তই গৰমত যে এনেকে ঘুমাই আছ কিয় ইয়াতে দেখিছ না লাইন চাইন নাই বালৰ এঘণ্টা লাইন কাটি 5 মিনিট দিয়ে সেইটো কাৰণে দৈ মাৰি চাই কোৱা নিচিনাকে তই ইয়াতে বহি আছ গৰমত লাইটৰ বিল বচাই এই ৰমেশ কথা অলপ ভালকে কবি গুৰি মাৰি দিম সেই ৱালৰ সিপাৰে পৰিবিগে গৈ মই সেই 30 পইচাৰ কাৰণে কানি থকা মানুহ নহয় গম পাইছ লাইন নাই কাৰণে ইয়াতে শুই আছোহি গৰমত থাকিব নোৱাৰি ৰাম কি গৰম ঘৰত থাকিব নোৱাৰি দেই লাইন চাইন নাই ঘৰত থাকিলে কিবা জুই একুৰাৰ ওচৰত থকাহে নিচিনাহে লাগে কিহে ধন লাইন নাই বলা সেইটো কাৰণে গছৰ তলত বহিব আহিলি নকবি আৰু এই গৰমত মানুহ মৰি যাব দেই এই গৰুকেইটা লৰাবলৈ আহোঁতে মূৰ চুৰ ঘূৰাই গৈছেগে মোৰ দে বহি ল ইয়াতে বহি ল গছৰ তলত গোটেই ঘামি চেচ গা এটা চোলা এটা পিন্ধি লবি তই নহলে দুদিন পিছত মানুহে তোক চিনিয়ে পাব নোৱাৰিব ঠিকেই কৈছা ভাই যি গৰম দিছে হেঙাৰতকৈ কোলা হ'ব এই দুদিন পিছত চোলা নিপিন্ধিলে ফাল্টু কৰি নাথাক ভাইহঁত মোৰ মাথাত এটা মজা আইডিয়া আহিছে ৰে কি আইডিয়া আহিলে তোৰ মাথাত চা ভাইহঁত এতিয়াতো গৰমৰ দিন এই গৰমৰ দিনত মানুহ থাকিব নোৱাৰা পৰিস্থিতি হৈ গৈছে এতিয়াই মই ভাবিছো আমি 4-5টামান মিলি পেলাই গোৱালৈকে যাওঁ নেকি গোৱাত গৈ পেলাই ভালকে সাগৰৰ ওপৰত গা পা ধুই মেলি ধুনীয়াকে এনজয় কৰি আহিব পাৰিম পিছে আইডিয়াটো বেয়া লগা নাই কিন্তু গাড়ীখনতো তোৰ আছেই তেলহে ভৰাব লাগে মাথো গাড়ীৰ কাৰণে টেনচন নাই বাৰু গাড়ীটো মোৰখনে পাই যাবি কিন্তু তেল ভৰাব লাগিব দেই ভাই ফাং ফুং কৰিলে নহ'ব কিন্তু পিছত গা ধুবৰ কাৰণে গোৱালৈ যাব লাগে নেকি ইয়াতেচোন আছে একুলেণ্ড চেকুলেণ্ড ইয়াৰ পৰা গুৱাহাটী গ'লেই পাইচোন সেই তেজপুৰ গুৱাহাটীতে আছেচোন আৰে ভাই কৈ সমঝাও উসকো এই বেঙা গোৱালৈ গ'লে ধুনীয়া ধুনীয়া ছোৱালী চাব পাবি গম পাইছা নাই তাকো একদম চুটি চুটি কাপোৰ পিন্ধা ছোৱালী কি কয় ভাই যাম তেন্তে মোৰ নামটো ভৰাই ল তাতে বাহ ছোৱালীৰ কথা শুনি পাগল হৈ গ'ল দে ওলাবি তেন্তে দে পিছে আমি শনিবাৰে যোৱাটো কৰোঁ নেকি শনিবাৰে গ'লে দেওবাৰে পাই যাম দেওবাৰে তাতে বহুত মানুহ থাকে মজা লাগিব তাতে গৈ শনিবাৰে যাম দে বেছি দেৰি কৰিব নোৱাৰা পিছে আমি 3টাহে হ'লো আৰু 1 বা 2টা লাগিছিলে নহয় কিয় আমাৰ মন আছেইচোন মনক লগ ধৰিলেতো যাবই সিটো যাব তে ফিক্স যোৱাটো তালৈ কল কৰি পেলাই শনিবাৰে ওলাবি চ হা অ'কে শনিবাৰে ওলাম দে তেন্তে এতিয়া যাওঁ ঘৰা ঘৰি বাপে বাধন তইচোন গোটেইটো একদম চুইট টাইট পিন্ধি একদম গোটেইটো হেণ্ডচাম হৈ আহিছচোন একদম ফাল্টু নকৰিবি দেই মোৰ এনেই খং উঠি আছে কিয় মন চাওঁ তই এইফালে আছোন ভাই ক কি হ'ল কি হ'ল তই ইয়াকো লৈ আহিলি যে কিয় গাড়ীত যদি চিট নহয় কাক ৰাজাক সি মোৰ লগতে আছিলে মই ওলাই দেখি সিও যাম বুলি ক'লে পইচা দিব তোকে টেনশ্যন লৈ আছ মন পইচাৰ কথা নহয় কেনেবাকে চাবি কিন্তু মই যদি যাব নোৱাৰো গাড়ীত ইমান জেগা হ'ব নেকি আৰে ভাই কিয় টেনশ্যন লৈ আছ জেগা নহ'লে মোৰ কোচতে যাব দে সি আহিছে ভালে তেলৰ খৰচটো অলপ কমি যাব আমাৰ কি কৰ মই কিন্তু যাব পাব লাগিব দে হ'ব দে পিছে বাবলুচোন আহি নাপালেহি আহিছে সেইটো ব'ল যা আমি উঠি লওঁগে গাড়ীত ব'ল জলদি যাব লাগে প্লেনটো আমি কৰিলো সি মজা মাৰিব এতিয়া মন ভুলে নেকি পুৰা টোপনিত ক'ব নোৱাৰে সি ৰাতি সোনকালে উঠিছে বোধহয় গোৱা যাম বুলি পাগল হৈ আছে চাগে সি ছোৱালী চাব পাম বুলি ভাইহঁত আৰু কিমান দূৰ আছে গোৱা পাব ধৈৰ্য ধৰ আছে আৰু অলপ টাইম গোটেইটো একদম পাগল হৈ আছে সি চুপ থাক কি লাজ লাগি গ'ল নেকি ধন কেতিয়াও কাপোৰ নিপিন্ধা মানুহটোৱে আজি পুৰা একদম চুইট টাইট মাৰি ভাই আমিহে একেজোৰে কাপোৰ পিন্ধি আহিলো তহঁতিতো কমচে কম আমাক ক'ব পাৰিলি হয় তহঁতি যে ইমান ষ্টাইলত ওলাইছ আমি কুটচুট এটা যোগাৰ কৰি থ'ব পাৰিলো হয় কালি ক'ত ক'ব এতিয়াহে সিহঁতক চাব ছোৱালী নহ'লে আমাক চাব যে চুইট টাইট পিন্ধি গ'লে ভাইহঁত এইবোৰ কি দেখিছো তাকেতো ভাই সপোনে দি থক মই গমেই পোৱা নাই এইবোৰ মোৰ মাথাটো ঘূৰাইছে চেচ যা ধন বেহুচ ধৰ ইয়াক মূৰত অলপ পানী মাৰি দে ভাইহঁত কিবা পৰা যেন শুনিলো কি তললে চা
কি এই কি হ'ল ধনৰ ঐ ই ছোৱালী দেখি পেলাই বেহুচ কি সেইটো কাৰণে ইয়াক আনিব নালাগে ধৰ 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 অলপ পানী চানী মাৰি দে মূৰত বৰঙা মানুহ যে সি ঐ ইয়াক চবেই ধৰ সেইফালে লৈ যাওঁ অলপ আঁতৰলে ধৰ 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 ঐ কি কৰ এতিয়া ইয়াক তাকেতো ভাই এতিয়ালৈকেচোন হুচ অহাই নাই অ ভাই মোৰ লগত এটা আইডিয়া আছে কিন্তু কি আইডিয়া আছে নকওঁ কিয় চা ভাই ইটো আগতে জীৱনতো কাপোৰ চাপোৰ নিপিনে গাত এতিয়া কিবা চুইট টাইপ পিন্ধিছে কাৰণে চাগে মাথা চাথা ঘূৰাইছে নেকি কাপোৰযোৰ খুলি দি চাং নহ'লে ৰ কাপোৰটো খুলিলে ভাল হ'ব জানো বাৰু ৰচোন খুলি পেলাই চাং মই ক'ত আছো ইয়াৰ বুদ্ধিটোচোন কামত দিলে বুৰ্বক তই গোৱালে আহিছ গোৱালে আমাৰ লগত গোৱাত আহি ইয়াতে ছোৱালী দেখি বেহুচ হৈ পৰিছ তই ইয়াতে অলপ জীয়া আমি অলপ ঘূৰি আহোঁগে ব'ল তই পাৰিবি নহয় ইয়াতে অলপ বহি পেলাই আৰাম কৰ বৈ আমি যাওঁ ইহঁতে চোন আহিয়ে নাপালেহিও ইহঁতে চাগে গোটেইখিনি মিলি পুৰা এনজয় কৰি ফুৰিছে আৰু ইয়াতে মোক অকলে থৈ গৈছে বাপেকে ইয়াত ইমান ধুনীয়া ধুনীয়া ছোৱালী আছে অলপ চিনাকি হৈ লওঁ ময়ো এজনী বা পতে নেকি হেল্ল' এক্সকিউজ মি हाँ जी बोलिए क्या हुआ ইহঁতি অসমীয়া নাজানে হ'ব পায় হিন্দীতহে ক'ব লাগিব हाँ जी आपका नाम क्या है क्यों चाहिए आपको मेरा नाम নহয় মানে जी চিনাকি হ'লোহেঁতেন আৰু आप क्या बोल रहे हैं मुझे कुछ समझ नहीं आया हाँ आप क्या बोल रहे हैं डायरेक्ट बोलिए माने आप लोगों का बिया मतलब शादी हो गया है क्या क्या बोल रहे हैं आप क्यों चाहिए आपको ये सब मारो इसको मारो মৰিলো মই কি মাৰণ দিলে এইটো লাইফত মই বিয়াই নাপাতো আৰু ভাইহঁত মজা লাগিছে ৰে আহি ৰে ভাই একদম স্বৰ্গপুৰী আহেন পাইছো পিছে বাবুচোন বহুত টাইম পৰা নাই ক'ত বা গ'ল সি গৈছে চাগে সি ক'ৰবাত ছোৱালী তোৱালী পঠাব পাৰো নেকি সেইবিলাক ধান্দা থকা মানুহ সি ৰে ভাই মোৰহে একো নহ'ব গা গৰমটোৰ কাৰণে কোলা বুলি কোনো ঘূৰি নাচায় বাৰু মোলে ভাইহঁত সেইটো ধন আহি আছেচোন আমাক বিচাৰি মুখ চুখ চোন একদম গোটেই ফুলি আছে ৰে ভাই ইয়াৰ আকৌ কি হ'ল কোনোবা মাৰিলে নেকি ইয়াক দে ই চব চেছ কৰিলা বলচোন যাওঁ বল ধনৰ গৈছো কি হৈছে তোৰ আমি এফালে আছো গৈ আছো हेलो करीना जी मुझे आपका साथ घूम के बहुत अच्छा लगा मुझे तो आपको लोग पाने के बाद घर जाबले के मन नहीं करता है वाह बाबलू जी आपको मुझे इतना अच्छा लगता है वाह ये सुन के बाद मैं बहुत हैप्पी हो गया थैंक यू वेलकम बाबलू जी मुझे भी बहुत मन करता है आपका साथ असम जाने के लिए हाँ करीना जी मैं आपको जरूर ले जाऊँ आसाम वाव मुझ पसंद करिছে बोला अलग सलग बाबलू जी आप क्या सोच रहे हैं बात कीजिए ना পয়া লগা তই মানে ইয়াত বহি আছহি আমি গোটেইখন বিচাই বিচাই মৰি আছো তোক আহিলে আৰু এইকেইটা আল্লাহ শান্তি এনেকুৱা এটা কথা পাতিব নোৱাৰি কি হ'ল ক কিয় চিল্লাই মৰি আছা নেকি সেইফালে যে ধনক যে পিটন দিলে গম পাইছা নাই পিটি পেলাই গোটেই মুখ চুখ ফুলাই দিয়ে যে গম পাইছা নাই কথাটো কি ধনক পিটিলে কোনে গম নাপাওঁ কোনে সি একো কোৱা নাই খুলি বল জলদি বল ৰাজাও তাৰ লগতে আছে এতিয়া বাবাহঁত এতিয়া মই নগ'লে নহয় না দৰকাৰী কাম এটা কৰি আছিলো বে তই তোৰ দৰকাৰী কাম গুৰি মাৰি দিম সাগৰ এইফালে পৰিবিগে গৈ লগৰ এটা যে মাৰ খাই পেলাই পৰি আছে খবৰ নাই তোৰ যাম বল আমি ই যি কয় কৈ থাকক বল क्या हो गया बाबलू जी कुछ प्रॉब्लम हो गया क्या नहीं मतलब थोड़ा सा डांगर प्रॉब्लम हो गया है मैं अभी जाना पड़ेगा ओके बाबलू जी कोई प्रॉब्लम नहीं है आप जाइए मेरा नंबर तो आपका पास ही कॉल करते रहना ओके सॉरी अरे बाबलू जी कोई प्रॉब्लम नहीं है आइए तो बाबलू जी थोड़ा आगे मिस यू बाबलू जी बाय करीना जी आई ऑलवेज मिस यू तो बाबलू जी अच्छा से जाना